ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজি চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আহকচোন আজিৰ দিনটো সাধাৰণভাৱে জানি লওঁ। এতিয়া সময় হৈছে 3:45। আজি শাওণ মাহৰ 27 তাৰিখ 13 আগষ্ট শুক্ৰবাৰ। আজি সূৰ্যোদয় হ'ব 5:15 আৰু সূৰ্য অস্ত যাব 6:09। আজি তিথি থাকিব পঞ্চমী তিথি। আজি যদি পূজা পাৰ্বণ আদি কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে পঞ্চমী তিথিত কৰিব লাগিব। নক্ষত্ৰ থাকিব আজি হস্তা নক্ষত্ৰ আৰু জন্ম। আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব কন্যা ৰাশি, বৰ্ণ হ'ব বৈশ্যাবৰ্ণ, গণ হ'ব দেৱগণ আৰু দশা হ'ব চন্দ্ৰৰ দশা। মৃত্যে আজি কোনো দোষ নাই। যাত্ৰা উত্তৰ দিশে আৰু পশ্চিম দিশে আজি যাত্ৰা নিষেধ, আৰু পাৰিলে আপোনালোকে শুভকৰ্মও নকৰিব এই দুটা দিশত। আৰু এতিয়া আমি যাম বন্ধু বান্ধৱীসকল পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগৰ প্ৰথম টাইমটো হ'ল ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈ আৰু দ্বিতীয় টাইমটো হ'ল 12 বজাৰ পৰা 3 বজালৈকে। এই দুটা টাইমত আজি আপোনালোকে পঞ্চামৃত খুৱাব পাৰিব। এতিয়া আমি যাম ৰাশিফল শিতানলৈ। ৰাশিফল শিতানলৈ যোৱাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আৰু যদি আপোনালোকে পূজা পাৰ্বণ আদি আপোনালোকৰ কৰিব লগা হয় বা আপোনালোকে কিবা নজনা কথা জানিব বিচাৰে বা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আহকচোন আমি পলম নকৰি জানি লওঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো বন্ধুত্ব লাভৱান হ'ব আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো শুভ দেখাইছে। বিবাহৰ দিন ক্ষেত্ৰে প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য অলপ ব্যাঘাত ঘটিব পাৰে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো অলপ বেমেজালি দেখিব পোৱা গৈছে। পঢ়াত মনোযোগ নবহা বা বাছনি পৰীক্ষা অনলাইন পৰীক্ষাসমূহত সিমান এটা ভাল দেখা পোৱা নাযায়। অলপ সাৱধানে চাই চিতি চলিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। হয়ৰাণী হ'ব যোগ দেখা পোৱা গৈছে আৰু আপোনালোকৰ বিবাহৰ দিন ক্ষেত্ৰে প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো অলসতাৰ যোগ দেখা পোৱা গৈছে। সিমান এটা ভাল দেখা পোৱা নাযায়, অলপ সাৱধানে চাই চিতি চলিব। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য সিমান এটা ভাল দেখা পোৱা নাযায়, সাৱধানে চাই চিতি চলিব। কৰ্মত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় আৰু অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহত বা বিদেশ ভ্ৰমণৰ সুযোগো দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো বিবাদ যোগ দেখা পোৱা গৈছে, অলপ সাৱধানে চাই চিতি চলিব। দাম্পত্য জীৱনতো আপোনালোকৰ সৰু সুৰা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে।
কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। নতুন কামত উদ্যোগ বাঢ়িব, ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। আৰু আপোনালোকৰ আজিৰ দিনটো ভ্ৰমণৰ সুযোগো দেখা পোৱা গৈছে কৰ্মসূত্ৰে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখাইছে। বিবাহৰ দিন ক্ষেত্ৰে প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল ফল দেখা পোৱা নাযায়। অলপ সাংখিলেনি পাব পৰা অলপ সাৱধানে চাই চিতি চলিব। টকা পইচা লোকচানৰ সন্মুখীনো হ'ব পাৰে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন ক্ষেত্ৰে প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। সৰু সুৰা হাই কাজিয়াৰ সৃষ্টি হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো উপভোগ কৰিব আহিছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত যদি আপোনালোকৰ নতুন নতুন ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ লগত যোগাযোগো কৰিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব, মই আপোনালোকৰ যোগাযোগ কৰিম। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষৰ থকা বেল আইকন বটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব, কিয়নো তেতিয়া মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ উপভোগ কৰিবলৈ সুবিধা হ'ব। আহকচোন আমি বাকী থকা ৰাশিকেইটা জানি লওঁ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো প্ৰীতি যোগ দেখা পোৱা গৈছে। আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমৰ প্ৰস্তাৱ বিবাহৰ ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকে আজিৰ দিনটো বৃদ্ধি হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু সিমান এটা ভাল দেখা পোৱা নাযায়, অলপ সাৱধানে চাই চিতি চলিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়, অলপ সাৱধানে চাই চিতি চলিব। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখুৱাইছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ বস্ত্ৰ হ'ব গোলপীয়া। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো কৰ্মলাভ হ'ব। আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰো যোগ দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন ক্ষেত্ৰে প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটো আনন্দ দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু ব্যৱসায় বাণিজ্য চাকৰি আদি ক্ষেত্ৰে ভালে দেখা পোৱা যায়। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো সিমান এটা ভাল দেখা পোৱা নাযায়। অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহত আশানুৰূপ ফল নোপোৱা বা চিন্তা ভাৱনাই আপোনালোকক আজি অলপ কষ্টৰ সন্মুখীন হ'ব পাৰে, অলপ সাৱধানে চাই চিতি চলিব। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভাল দেখা পোৱা গৈছে যদিও সামান্য চিন্তাই আপোনালোকক আজি বেমেজালি কৰিব পাৰে।
দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্তু হ'ব বেঙুনীয়া। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা অনলাইন উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগো দেখা পোৱা গৈছে। অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকে আজিৰ দিনটো ভালে দেখা পোৱা যায় যদিও চিন্তাৰ পৰা আপুনি আঁতৰত থাকক, তেতিয়া আপোনাৰ আজিৰ দিনটো সফল হোৱা দেখা পোৱা গৈছে। প্ৰেমত দাম্পত্য জীৱনতো আপোনালোকক আজিৰ দিনটো ভালে দেখা পোৱা যায় যদিও চিন্তাই আপোনালোকক অলপ কষ্টৰ সন্মুখীন কৰিব পাৰে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য ভালে দেখা পোৱা গৈছে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায় যদিও ব্যৱসায় বাণিজ্য চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে আৰু সিমান এটা ভাল দেখা পোৱা নাযায়। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাতিপুৱা 10টাৰ পিছতহে আপোনালোকৰ আজিৰ দিনটো শুভ হোৱা দেখা পোৱা যায় আৰু তাৰ আগত অলপ অশুভ দেখা পোৱা গৈছে। প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমৰ প্ৰস্তাৱ বিবাহৰ ক্ষেত্ৰে আদি আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ বস্ত্ৰ হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফলসমূহ এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে 50টা লাইক কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষৰ থকা বেল আইকন বটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিষী আজিৰ ল'লো বিদায়। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।